নমস্কাৰ জনাইছো আকৌ এটা মোৰ নতুন ব্লগলৈ অভিজিত মিক্স সাবস্ক্ৰাইব কৰিলে নাই মোক বাৰু সাবস্ক্ৰাইব নাই কৰা যদি সাবস্ক্ৰাইবটো কৰিব দেই প্লিজ আজি মৰণা এভাগ মাৰিলো মোক আকৌ সহায় কৰি দিয়ে মই মোৰ কথা বৰ ভাল সুনাম দা বুলি কয় হা সুনাম দা এইফাল চাওক সুনাম দা মোৰ মেইন মানুহ মানে মই মাতিলে আহে আৰু মোৰ মেইন মানুহ মই কোৱাৰ লগে লগে সুনাম দা আহিবই মানে মোৰ কথা ভাল আৰু বন্ধু সুলভ মানে মোতকে ডাঙৰ এজনে ইয়াত সৰু সুৰা কাম কৰি থকা দেখিছে কিন্তু বেকগ্ৰাউণ্ড শুনিলে আপোনালোক লুটিকাই পৰিব 1980 চনতে এখেতে কিহত চাইন্সত হাই ছেকেণ্ডেৰী পাছ কৰিলে কিবা দ্ৰব্য দুৰ্বিপাকত কৰি পেলাই বৰ্তমান পঢ়া শুনাটো এৰিলে চাকৰি বাকৰি নাপালে এতিয়া এনেকে কিবা কিবি কাম কৰে আৰু ৰাম চোকা সেই সময় ভাল ষ্টুডেণ্ট এজন মোৰ ঘৰত আছে এতিয়া দেখিছে না এইটো তেতিয়াই হাই ছেকেণ্ডেৰী চাইন্সত পাছ কৰা মানুহ ক'ত পঢ়িছিলে আপুনি বাহানা ক'ত পঢ়িছিলে বাহনা কলেজত তেতিয়াই পঢ়া ধেমালি নহয় আকৌ এইকাৰণে বাহনত পঢ়িলে আৰু কিবা কাৰণত চাকৰি বাকৰি নাপালে থাকি গুচি গ'ল আৰু এতিয়া হেৰি এই মই ৰাসৰ মিক্সকে মানে ভিডিঅ' এটা আগত থাকি গ'ল আপোনালোকক দিবলৈ সেয়া আকৌ কি কৈছে মোক বিষয়ে আকৌ শলাগ লৈছে ভুলাই পেলালে ইমান ভাল হোৱা নাই অলপ হৈছে আৰু ভাল বুলিছে বাৰু এতিয়া এই মৰণা অথন যে মাৰি আছিলো মৰণাটো হৈ গৈছে এতিয়া হ'ল মিক্সকে কিবা এটা দিওঁ ৰাস গ'ল যদি ল'ৰা ছোৱালী বিলাকৰ মনৰ পৰা ৰাসটো যোৱা নাই আমাৰ ল'ৰা ছোৱালীটো এতিয়া ৰাসৰ খেলা কৰি আছে সিহঁতৰ ৰাসৰ খেলাৰ পিছত মই আকৌ বহুত কষ্টকে মানে ভিডিঅ' কৰা আছিলে আগত কৰা আছিলে মানে ৰাসতে কৰি থোৱা আছিলে বহুত MB হয় কাৰণে মই গোটেই মহাৰাষ্ট্ৰখন মই ভিডিঅ' কৰি থোৱা আছে গোটেই মহাৰাষ্ট্ৰখন তাৰে 12 মিনিটৰ এটা ক্লিপ দিলো এতিয়া কেইমিনিট মানৰ ক্লিপৰ আকৌ এটা দি দিম বুলি ভাবিছো লগতে মিক্স হ'ব মানে এই সৰু ল'ৰা ছোৱালী বিলাকে এতিয়া ৰাস গ'ল ঘৰত ৰাস পাতি আছে বলক সেই ৰাস বিলাক চাই লওঁ প্ৰথমে আমি মৰণা এটা মাৰি লওঁ সম্ভৱ লিপষ্টিকটো খানি আহিছে তেজি নারায়ণ তুমি নারায়ণ নারায়ণ অনন্ত হইছা তেজি নারায়ণ তুমি নারায়ণ অনন্ত শয়ন তেজি নারায়ণ হোৱাই অৱতাৰ তুমি নাৰায়ণ দুষ্ট কদমন কৰি জনাৰণ সন্ত কপালন কৰা নাৰায়ণ 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 নাৰায়ণ
যা Ôi đã coi sao say. Cái phi ra. ৰাখক ক্লিপটো দিব নহ'লে এইটো ভিডিঅ'টো দীঘল হৈ গ'লে পিছৰ কোপত আধা দিম বুলি ভাবিছো আৰু মোক লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰিবই দেই প্লিজ নাপায় এই ভিডিঅ'টো একদম যিমান পাওঁ সিমান ছুটি কৰিছো ইয়াত মানে নেটৱৰ্কটো নাপায় যে আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোৱে নেটৱৰ্কৰ সমস্যাৰ কাৰণে মই দীঘল ভিডিঅ' দিব নোৱাৰা হৈ 5 মিনিট 6 মিনিটৰ ভিতৰতে ভিডিঅ'বিলাক মই সামৰিব লাগিছো গতিকে এইটো ভিডিঅ' মই এই ল'ৰা ছোৱালীয়ে কোৱাখিনিয়ে দিলো আৰু সুনামদাৰ বিষয়ে অকণমান ক'লো মহাৰাসৰ মেইন ক্লিপটো মোৰ হাতত আছে ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াই আছো নমস্কাৰ